আসসালামু আলাইকুম বন্ধুসকল। আজি আহিছোঁ এটা বেলেগ আমোল লৈ। আজি আমোলৰ ছাবজেক্টটো হৈছে সমস্যাৰে সমস্যা, মহা সমস্যা। মানুহ মানে সমস্যা হৈ আছে আজিকালি। চাকৰি কৰে, টকা নাথাকে, বিজনেছ কৰে, টকা নাথাকে, ঘৰত যায়, কাজিয়া হয়, তিৰি বেলেৰ লগত পলাই যায়। এনেকুৱা বহুত ডাঙৰ ডাঙৰ সমস্যা হৈ আছে আজিকালি। মই দেখা পাই আছোঁ, বহুত নিউজতো চাই আছোঁ। আজি আহিছোঁ এই সমস্যাৰে এটা আমোল লৈ পেলাই, যাতে এইটো আমোল কৰিলে আপোনালোকৰ সকলো সমস্যা সমাধি হ'ব। কিন্তু সদায় কৰিব লাগিব। এদিন কৰিলে নহ'ব, সদায় যদি ঘৰত যদি এইবোৰ মানি থকা যায়, তেনেহ'লে আপোনালোকৰ সকলো সমস্যাৰ সমাধি হৈ যাব। আমোলটো কেৱল পিছত ক'ম, ভিডিঅ'টো ভালদৰে চাওক, কেনেকৈ কৰা হ'ব, কেনেকৈ ইয়াক মাতা হ'ব, ইয়াৰ বিষয়ে কোনটো সময়ত পঢ়া হ'ব, তাৰ বিষয়ে ক'ম বাৰু। ভিডিঅ'টো শেষলৈ চালে সকলো গম পাই যাব। ইয়াতে সকলো সমস্যাৰ সমাধি আছে। আজিৰ পৰা হ'ব পাৰিবি ৰমৰমীয়া। কোনো জেগাত সমস্যা নহ'ব, কেতিয়াও সমস্যা নহ'ব, সকলো সমস্যাৰ পৰা বাচি থাকিব পাৰিম। কিন্তু এই সমস্যাৰ কাৰণে আপোনালোকে কৰিব লাগিব কি? নামাজ পঢ়িব লাগিব। কিন্তু দেই, যদি হিন্দু মানুহ হয় পূজা কৰিব লাগিব, খ্ৰীষ্টান হ'লে প্ৰে কৰিব লাগিব। প্ৰে আৰু নামাজ পূজা একেই বস্তু হয়, মানে নিয়মটো বেলেগ। কিন্তু কৰিব লাগিব, পাক্কা কৰিব লাগিব। কিন্তু সমস্যা সমাধি 100%ই হৈ যাব। এনেকুৱা সমস্যা যদি আপোনালোকে সমাধি বিচাৰে, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থাকিব, লাইক কৰিব, পুৰা ভিডিঅ' চাব। তেনেহ'লে আপোনালোকৰ সমস্যাৰ সমাধি খতম হৈ যাব। আৰু মই আহি থাকিম এনেকুৱা বস্তু বিচাৰি বিচাৰি। মই আগতে কৰিছিলোঁ, মাজতে অলপ বেলেগ বেলেগ টাইপৰ ভিডিঅ' বনোৱা হ'লোঁ। কিন্তু এতিয়া আকৌ আগৰ নিচিনা বস্তুৱে বনাম। এইবোৰ কোনো যাদু মন্ত্ৰ নহয়, এইবোৰ হৈছে প্ৰেয়াৰ, মানে পূজা কৰিলে, ঈশ্বৰক বিশ্বাস কৰিলে সকলো সমস্যাৰ সমাধি পোৱা যায়। আৰু এইটো এতিয়াৰ কথাই নহয়, সকলোৱে জানেই এইটো। আমাক সৃষ্টি কৰাটা ঈশ্বৰ হৈছে। আৰু যে ঈশ্বৰে যে আমাক সৃষ্টি কৰিছে, যদি আমি ঈশ্বৰক মানো, ঈশ্বৰে আমাক সকলো দিব, নহয় জানো? তেনেহ'লে কিয় ৰখি থাকিব লাগে? এইটো আমাক কৰি চাওক। মুছলিম হ'লে মুছলিমৰ মতে কৰক, হিন্দু হ'লেও মই এটা উপায় বাছি দিম ইয়াৰ বিষয়ে। এনেকৈ কৰিলে নিশ্চয় ঠিক হৈ যাব। আপোনাৰ সমস্যাৰ সমাধি ইয়াতেই পাব। সমস্যা কেতিয়াও নহ'ব, সমাধি হ'ব। যদি নকৰে সমাধি নহ'ব কিন্তু দেই, মই আগতেই কৈছোঁ। সেইকাৰণে কৰক বুলি মই আশা কৰিছোঁ। আপোনালোকে কৰিব, ভালকৈ ভিডিঅ'টো চাওক। আৰু কেনেকৈ কৰা হ'ব তাৰ বিষয়ে মই ভাল বিৱৰণ দিম। বেছি দীঘল ভিডিঅ' নহয়, অতি সোনকালে জানিব কেনেকৈ কৰা যাব। ঠিক আছে ন? এতিয়া কৰিব লাগিব কি? আমাৰ তাৰমানে এনেকুৱা আছে, যিটো নেকি আমাৰ মুছলিম ধৰ্মমতে মই ক'বলৈ গৈছোঁ। মুছলিম ধৰ্মমতে আমাৰ এটা চূৰা ফাতেহা আছে, যাক আলহামদু চূৰা বুলিও কওঁ। এইটোৰেই প্ৰয়োজন হ'ব। আৰু তাক আমি 41 বাৰ পঢ়িব লাগিব। কেতিয়া পঢ়িব লাগিব, কেনেকৈ পঢ়িব লাগিব, এইটোৰ বিষয়ে মই ক'ম। এইটো ভাল আমোল। যদি সকলোৱে কৰে, সকলো ঘৰৰ সমস্যা সমাধি খতম হৈ যাব। আৰু কেনেকৈ পঢ়িব লাগে ইয়াৰ বিষয়ে মই কমেই। কিন্তু আমি সদায় নামাজ পঢ়াটো আমাৰ কৰ্তব্য, নহয় জানো? আমি নামাজ পঢ়িব লাগে, ৰোজা ৰাখিব লাগে। জাকাত আৰু হজ এইবোৰ বেলেগৰ কথা, এইবোৰ ধনী মানুহৰ কথা। আৰু নামাজ ৰোজাটো আমাক কৰিব লাগিব, নহয় জানো? জাকাত হজ যাৰ পইচা আছে সি গৈছে, যাৰ নেকি নাই তাৰ নাই আৰু বাদ দিয়ে নেকি? তেনেহ'লে আমি সমস্যাত আহিছোঁ, সমাধি কেনেকৈ কৰা যাব। প্ৰথম কথা হৈছে কি, আমি যিকোনো হওক দৰদ শ্বৰীফ এটা মুখস্থ কৰি থ'ব লাগে। সৰু দৰদ শ্বৰীফ হওক, ডাঙৰ দৰদ শ্বৰীফ হওক। মই চবতকৈ ভাল পাওঁ দৰদ ইব্ৰাহিম। দৰদ ইব্ৰাহিমটো পঢ়িব লাগে, আৰু সেইটো যদি পঢ়ে বহুত কাম দিয়ে। আৰু এইটোতো তেনেকুৱা ধৰণৰ দৰদ ইব্ৰাহিম পঢ়িবই লাগিব। এবাৰ নহ'লে 3 বাৰ এইটো কাম কৰাৰ আগতে, ফাতিহা পঢ়াৰ আগতে আমি পঢ়ি ল'ব লাগিব। চূৰা ফাতিহা পঢ়াৰ আগতে, 41 পঢ়াৰ আগতে। যদি এইটো পঢ়া হয়, তেনেকৈ দৰদ ইব্ৰাহিম, তাৰপিছতে 41 বাৰ আমি চূৰা ফাতিহা পঢ়িব লাগিব। আৰু শেষ হ'লে আকৌ দৰদ ইব্ৰাহিম, যদি 1 বাৰ পঢ়িছিলে 1 বাৰ পঢ়, যদি 3 বাৰ পঢ়িছিলে 3 বাৰ পঢ়িব লাগিব। তাৰপিছত আপোনালোকে ঈশ্বৰক সোধক কি কাৰণ আপুনি এনেকৈ দোৱা কৰিছে, কিহৰ সমস্যা আছে, সেই সমস্যাটো ঈশ্বৰক ক'ব পাৰে। আৰু ঈশ্বৰক যদি খোজে, ঈশ্বৰে নিশ্চয় আপোনাৰ সমস্যাৰ সমাধি দিব, নিশ্চয় দিব। এইটো মোৰ বিশ্বাস, আৰু আমাৰ মুছলিমৰ বিশ্বাস, সকলোৰে বিশ্বাস। ঈশ্বৰে দিবই, 100% দিব। তো এতিয়া কৰা যাব কেনেকৈ? ইয়াত এইটোৱে হৈছে ডাঙৰ প্ৰশ্ন, নহয় জানো? মই স্ক্ৰীণত দিম, চূৰাটো স্ক্ৰীণত দি দিম। আৰু
কি বুলি কয় আমাৰ দৌৰ চৌটো স্ক্ৰীণত দি দিম, তাৰ পৰা আপোনালোকে মুখস্থ কৰিব। কৰাৰ সময় এটা হৈছে চবতকৈ ভাল সময়, সেইটোৱেই কৈছোঁ, ৰাতিপুৱা ফজৰৰ নামাজ যেতিয়া পঢ়ে তেতিয়া আমাৰ 4 ৰাকাত নামাজ থাকে। প্ৰথমতে আমি সুন্নত 2 ৰাকাত পঢ়ি লওঁ, তাৰপিছত ফৰজটো পঢ়োঁ, নহয় জানো? কি কৰিব লাগে যে সুন্নত 2 ৰাকাত পঢ়ি ল'লে ৰাতিপুৱা, তাৰপিছত আমি ফজৰৰ ফৰজ 2 ৰাকাত হ'লে অলপ গেপছ ৰাখি লওঁ, মিনিমাম 10 মিনিট 15 মিনিট 20 মিনিট সেইখিনি কাম হৈ যায়, সেইখিনি গেপছ ৰাখি লওঁ। গেপছ ৰাখি লোৱাৰ পিছত সেইখিনি সময়ৰ ভিতৰতে পঢ়ক, যাতে এবাৰ যদি দৌৰ চৌৰ পৰিছে এবাৰ পঢ়ক, তাৰপিছত 41 বাৰ আলহামদু চূৰাটো পঢ়িছে পঢ়ক হা। তাৰপিছত আকৌ দৌৰ চৌৰি পঢ়ক একবাৰ, তাৰপিছত দোৱা খোজক আল্লাহক, আপোনাৰ কামিয়াব হৈ যাব, 100% হ'ব, 100% হ'ব, ইয়াৰ কোনো ডাউটেই নাই। আৰু ধৰ যদি একদিন হোৱা নাই 2 দিন কৰ, 2 দিন হ'লে 3 দিন কৰ, 3 দিন হ'লে 4 দিন কৰ, সদায় কৰিবলৈ প্ৰেক্টিছ কৰ, আপোনাৰ সমস্যাৰ সমাধান হৈয়ে থাকিব, কেতিয়াও সমস্যা নাহে ঘৰত। এতিয়া সমস্যাটো বহুত মানুহৰ দেখিছে আজিকালি, নহয় জানো? বহুত সমস্যা। যদি ঈশ্বৰক সোধা সমস্যাটোৰ সমাধান হ'ব। তাৰপিছত আপুনি ফৰজ নামাজ 2 ৰাকাতটো পঢ়ক, পঢ়ি পেলাই আপোনাৰ কামলৈ গুচি যাওক। যদি এইটো সদায় কৰে তেনেহ'লে আপোনাৰ চাকৰি হওক, আপোনাৰ বেপাৰ হওক, আপোনাৰ ধৰ হাজিৰাই নাপাওঁ আৰু হাজিৰা কৰিব গৈছোঁ, হাজিৰাই হওক, চবতে হওক, ঘৰত কিবা কাজিয়া চাজিয়া চলি আছে সেইটোৱে হওক, কোনোবাৰ ঘৰত মিলা প্ৰীতি নাই সেইটোৰ কাৰণেই হওক, সকলো সমস্যাৰ সমাধান ইয়াত 100% পাবই। তেনেহ'লে ভাবিছোঁ এইটো আমাৰ আপোনালোকে কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিবলৈ নাপাহৰিব। আজিলৈ এৰিছোঁ, খুদা হাফিজ।